নমস্কাৰ বন্ধুসকল এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকক স্বাগতম জনাইছো আজি আমি যেটো কইনৰ বিষয়ে কথা পাতিবলৈ গৈ আছো এইটো এটা কমেমোৰেটিভ কইন হয় 13 ডিসেম্বৰ 2022 অনাৰেবল প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা 150 টকীয়া কমেমোৰেটিভ কইন ৰিলিজ কৰিলে হয় বন্ধুসকল আজি আমি সেই কইনটোৰ বিষয়ে ডিটেইলছত কথা পাতিম 150th বাৰ্থ এনিভাৰ্সাৰী উপলক্ষে যিজন মহান ব্যক্তিৰ কমেমোৰেট কৰিলে সেই ব্যক্তিজনৰ নামটো হ'ল শ্ৰী অৰবিন্দ এই 150 rupees কইনটোৰ ডিটেইলছত যোৱা আগতে সেই মহান ব্যক্তিজনৰ দুটামান কথা জানিবলৈ চেষ্টা কৰো কাৰণ মই ভাবো যে এটা কমেমোৰেটিভ কইনৰ ভ্যালুটো তেতিয়াহে বুজি পাম যেতিয়া সেই ব্যক্তিজনৰ দুটামান কথা আমি জানিব পাৰিম শ্ৰী অৰবিন্দ অৰিজিনেল নামটো হ'ল অৰবিন্দ ঘোষ তেখেতৰ জন্ম হৈছিল কলকাতাত 15 আগষ্ট 1872 চনত সেই ব্যক্তিজনৰ তেখেতৰ জীৱনকালত বহুখিনি কাম কৰিছিল তেখেত এজন ফিলসফাৰ আছিল এজন যোগা গুৰু আছিল কবি আছিল তেখেত ফ্ৰীডম ফাইটাৰ আছিল মহাৰিষি আছিল আৰু পিছত গৈ তেখেত এজন জাৰ্নালিষ্ট হ'লগে আৰু এখন নিউজ পেপাৰ খুব ফেমাস নিউজ পেপাৰ আছিল হেতু সময়ত বন্দে মাতৰম সেই নিউজ পেপাৰখনৰ তেখেত এজন এডিটৰ আছিল হয় বন্ধুসকল তেখেতৰ পেৰেন্টছে আৰম্ভণি জীৱনত এটা ইউৰোপিয়ান ষ্টাইল আগুৱাই নিবলৈ চেষ্টা কৰিছিল অতি কম বয়সত 7 বছৰ বয়সত তেখেতক স্কুলিং কৰিবলৈ ইংল্যান্ডলৈ গৈছিল স্কুলিং কৰিছিল তাত কিংছ কলেজ কেম্ব্ৰিজৰ পৰা তেখেত পাছ আউট হয় আৰু তেখেত ভাৰতলৈ 1893 চনত ৰিটাৰ্ণ হৈছিল সেই ব্যক্তিজন যেতিয়া ইয়ালৈ আহিছিল তেখেত স্বদেশ প্ৰেমত পৰিছিল আৰু পুডুচেৰীত এখন আশ্ৰম খুলিছিল আৰু সেই আশ্ৰমখন নাম দিছিল অৰবিন্দ আশ্ৰম বুলি আৰু সেই আশ্ৰমখনত তেখেতৰ জীৱনৰ শেষৰ সোৱা কাল তাতে কটালে তেখেতে তো তেখেতৰ মৃত্যু হৈছিল 1950 চনত সেই ব্যক্তিজনক আজি তাৰিখত চৰকাৰে 150 বছৰীয়া জয়ন্তী হিচাপে 150 rupeesৰ কইন এটা ইস্যু কৰিলে হয় বন্ধুসকল আমি যদি এই কইনটোৰ ডিটেইলছত যাওঁ ইয়াৰ আমি স্পেসিফিকেশনখিনি চাওঁ এই কইনটো 44 mm এটা কইন হয় 50% ইয়াত সিলভাৰ আছে আৰু এই কইনটো কলকাতা মিন্টতহে মিন্টেজ কৰা কইন হয় হয় বন্ধুসকল 150 টকীয়া কইন আগতেও ইস্যু কৰা হৈছিল বহুখিনি কইন ৰিলিজ কৰা হৈছিল এই কইনটো হ'ল 14 নম্বৰ 150 টকীয়া কইন ইয়াৰ আগতে 13টা কইন অলৰেডি ৰিলিজ কৰা হৈছে মোৰ যিমান দূৰ মনত পৰে মহাত্মা গান্ধীৰ 150 টকীয়া কইন আছে ৰবীন্দ্ৰনাথ টেগৰ আছে শ্ৰীমদ ৰাজচন্দ্ৰৰ আছে ইনকাম টেক্স 150 years of building India কইন আছে বিবেকানন্দ জি কইন আছে এই কইনটো আপোনালোকে কলকাতা মিন্টত বুকিং কৰিব পাৰিব যদি আপোনালোকক লাগে আৰু নতুবা অনাগত দিনত আমি দেখা পাম অতি সোনকালে আমি দেখা পাম ডিলাৰ্ছ সকলৰ হাততো এনেকুৱা কইনখিনি আহিব তো বন্ধুসকল যদি আপোনালোকক এনেকুৱা কইন লাগে আপোনালোকে কিনো ৱেট কৰক নহলে আপোনালোকে কলকাতা মিন্টৰ পৰা বুকিং কৰিব পাৰিব অৰবিন্দ কইন বুলি আমি যেতিয়া কওঁ আমাৰ মনত পৰে এটা কইন যোনটো কইন আমি প্ৰায় দেখা পাওঁ আপোনালোকে দেখিছে চাকে এটা 2 টকা কইন হয় বন্ধুসকল অৰবিন্দ কইন এটা 2 টকাৰ কমেমোৰেটিভ কইন এটা 1998ত গভৰ্ণমেণ্টে ইস্যু কৰিছিল আৰু সেই কইনটো জেনাৰেল সাৰ্কুলেশনত আহিছিল মানে আমি সহজতে পোৱা অৱস্থাত সেই কইনটো আছিল আজি তাৰিখত বহুতৰ ওচৰত আছে চাকে নিশ্চয় সেই কইনটোৰো ৰেয়াৰ ভেৰাইটি দুটামান আছে যোনটো লাইন ভেৰাইটি সেইখিনি কথাই ভিডিঅ'টোত নাপাতো ইয়াৰ লগত 1998ত একটা সময়তে ইউএনসি সেট আৰু এটা প্রুফ সেটও ইস্যু কৰা হৈছিল যত 100 টকা 50 টকা 10 টকা আৰু 5 টকা 2 টকাৰ কইন তাত আছিল সেই সেটটোত ইউএনসি সেট এটা আছে আৰু প্ৰুফ সেট এটা আছে প্ৰুফ সেটটো নিয়াৰ about 900 সামথিং আছিল 990 rupees হেতু সময়ত মিন্ট প্ৰাইসটো আছিল পিছলৈ ইয়াৰ আজি তাৰিখত বহুত দাম হয় আৰু ইউএনসি সেটটো তেনেকুৱা 650 700 টকা মিন্ট প্ৰাইস আছিল আজি তাৰিখত নিয়াৰ about 17000 মান হয় এটা ইউএনসি সেটৰ যোনটো মাৰ্কেট ভ্যালু আজি তাৰিখত তো বন্ধুসকল আজি এই কইনটোৰ বিষয়ে আমি জানিলো 150 টকা কইনটো গভৰ্ণমেণ্টে ইস্যু কৰিলে খুব ধুনীয়া এটা কইন হয় সিলভাৰ কইন হয় আৰু এনেকুৱা কইন যদি আপোনালোকে কালেকশনত ৰাখিব বিচাৰে অনাগত দিনত আমি কালেক্টৰ্ছ হাতত দেখা পাম ডিলাৰ্ছ সকলৰ হাতত দেখা পাম তো বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব যদি ভাল পালে এটা লাইক কৰিব খুব বেছি ভাল পালে শেয়াৰ কৰিব এনেকুৱা মই কিছুমান ইম্পৰ্টেন্ট আৰু ইনফৰমেটিভ ভিডিঅ' আনি থাকো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো আজিলৈ ইমানে বন্ধুসকল